আজি অফিচৰ পৰা আহি থাকোঁতে চাওকচোন কিমান ধুনীয়া বগৰী ৰঙালাওৰ ফুল আৰু বগৰী পাইছোঁ যেথেন এইটো আপোনালোকে কি শাক বুলি কয়বা আমি ভতুৱা শাক বুলি কওঁ মানে আমাৰ বৰপেটা ভাষাটো ভতুৱা শাক কিজানি আপোনালোকৰ ইফালে জিলমিল শাক তেনেকৈ কিবা কয় আজি আৰু মানে এতিয়াৰ পৰাই জিভাৰ পানী আহিছে বনাই লওঁ আজি স্পেচিয়েল ৰঙালাও ডে মানে এইটো ৰঙালাও মানে হ'ল আৰু বহুত দিন মানে 4-5 দিনমান হৈ গ'ল খা সময়ে পোৱা নাই গতিকে আজি ৰঙালাও ডে ৰঙালাও সয়াবিন মোৰ একদম মানে বিৰাট মানে ভাল লগাৰ ভিতৰত চব্জি আৰু এই ৰঙালাওৰ ফুলো পালোঁ ইয়াৰ বৰা বনাম আৰু ৰঙালাওৰ আৰু দুটা ডিছ মই পিছত বনাম মানে এতিয়া দুপৰীয়াৰ কাৰণে মই খালি ৰঙালাও আৰু সয়াবিনৰ চব্জি বনাম আৰু এই পকৰি বনাম মানে বৰা বনাম এই মই শাকখিনি কাটি ল'লোঁ আৰু এতিয়া মই কৰিম গেছত দিম এই মই কেৰাহী উঠাই দিলোঁ কেৰাহীটো অলপ গৰম হ'ব দিলোঁ ইয়াৰ পিছত এতিয়া অলপমান তেল দিম মিঠাতেল মানে সৰষৰ তেল অলপমান সৰষৰ তেল মাষ্টাৰ অইল বাকী একো মছলা নিদিওঁ ইয়াত অলপমান পাঁচফোৰণ দিলোঁ তাৰপিছত এইকেইটা বগৰী বাও ও মাই গড বগৰীটা অলপমান লাগি যায় ন তাৰপিছত ইয়াতে কাটি থওঁ শাকখিনি মই ইয়াতে দি দিলোঁ মই ইয়াত নিমখ হালধি এড কৰি দিলোঁ শাকত হালধি নিদিলেও হয় তথাপি মই অলপমান দি দিলোঁ আৰু নিমখ দিলোঁ অলপমান ভালকৈ সিজবা দিওঁ তেনেকৈ বগৰীকেইটা অলপমান সিজি যাব বগৰীকেইটা যে কি ধুনীয়া চেণ্ট আহিছে ইমান ধুনীয়া চেণ্ট আহিছে বগৰী ভতুৱা শাক ধনিয়াৰ পাত এই শাকখিনি হৈ গ'ল এতিয়া মই শাকখিনি নমাই থলোঁ আৰু মোৰ নেক্সট আছে ৰঙালাও ফুল তো মই ইয়াতে বেচন নিমখ হালধি আৰু অলপমান মানে আপুনি চুজি দিব পাৰে নাইবা পিঠাগুড়ি মোৰ তাত দুটা মানে এভেইলেবল নাই মানে চুজি আছে পেকেট আৰু খোলোতে বহুত সময় যায় অলৰেডি মানে 2:30 বাজিলে আৰু তো মই অলপমান মুড়ি পাউডাৰ আছিল মুড়িৰ পাউডাৰ মানে এড কৰি দিলোঁ ইয়াতে কিন্তু মই ভালকৈ ঘুলি ল'ম এই মই কেৰাহীত তেল দিলোঁ মিঠাতেল গৰম হ'ব দিলোঁ আৰু এতিয়া এই পকৰীকেইটাত বেচনখিনি ধুনীয়াকৈ লগাই ল'ম তেনেলৈকে তেলখিনি গৰম হৈ যাব তেলখিনি ধুনীয়া গৰম হৈ গৈছে পকৰীকেইটা দি দিওঁ কিমান ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে বাৰু এই ৰঙালাওৰ ফুলৰ বৰা বগৰী দি ভঠীয়া শাক তাৰপিছত ৰঙালাওটো অকণমান কাঁচা একো নাই পকা বুলি কৈ দিছিল আৰু বনালোঁ ৰঙালাও আলু আৰু সয়াবিন ও মাই গড আজি মোৰ এইটো লাঞ্চৰ থালি হয় চাওকচোন বগৰীত থাকিব পৰা নাই আৰু মানে দেই ৰাইজ বেয়া নাপাব